মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 14.2 কুৱেশ্যন নম্বৰ 3 1 নম্বৰটো কৰিম। সবা 3 1 নম্বৰ কি দিছে 9x - 21 ডিভাইডেড 3x - 7। 14.2 2 নম্বৰত সবা আমি ইয়াত আমাৰ কি আছিল এক পদ হয়নে এক পদ ৰাশিৰে হৰণ কৰিছিল। এতিয়া আমাক দুটা পদ দিছে দ্বিপদ হয়নে দুটা পদ আছে ইয়াত দ্বিপদ ৰাশিৰ কেনেকৈ হৰণ কৰিম সবা সলিউশন দি পেলাই কুৱেশ্যনটো এগেইন লিখিছো আমি। ইয়াত সবা ইয়াক এনেদৰে লিখিব পাৰি 9x - 21 3x - 7 বুলি লিখিব পাৰি হল। ইয়াত চাবা যদি আমি ইয়াত চাবা দ্বিপদ ৰাশিৰ ক্ষেত্ৰত ইয়াত দ্বিপদ ৰাশি আছে, দ্বিপদ ৰাশিৰ ক্ষেত্ৰত আমি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো। ওপৰৰ ক্ষেত্ৰত চাবা বিতৰণ বিধি প্ৰয়োগ কৰি পেলাই এই তলৰটোৰ লগত মিলাব পাৰি নেকি চাবা। বিতৰণ বিধি যদি আমি প্ৰয়োগ কৰো তেন্তে ইয়াত চাবা এই 3 3 গুণ 9 3 7 গুণ 21 3 এটা কমন ল'ব পাৰি। তেন্তে ব্ৰেকেটৰ ভিতৰত কি হ'ব 3 3 গুণ 9 হল নে 3 3 গুণ কিমান হল 9। ইয়াত কি আছে এটা x x দিবা মাইনাস 3 7 গুণ কি লিখিব পাৰি 21। তলত কি আছে আমাৰ 3x মাইনাসৰ কি আছে 7 ব্ৰেকেট লগাবা। ব্ৰেকেট লগালে কি সুবিধা হ'ব ব্ৰেকেট লগালে মনত ৰাখিবা এই তলৰ শাৰীটো ওপৰৰ শাৰীৰ এই 3x মাইনাসৰ 7ক আমি কটাকটি কৰিব পাৰিম। কটাকটি হয় ইয়াত পূৰণ থাকিলে কাৰণ 3 দি পেলাই চাবা ইয়াত পূৰণ আছে এই ব্ৰেকেটৰ ভিতৰত এই শাৰীটোক আমি এই শাৰীটোৰে কি কৰিব পাৰো কাটিব পাৰো। কিন্তু কাটিলে আমাৰ বাছি যাব কি অকল 3 এটা এটি হল কি ইয়াৰ এনসাৰ। ইয়াত তোমালোকে লিখিব পৰা বিতৰণ বিধি প্ৰয়োগ কৰি কি বিধি বিতৰণ বিধি প্ৰয়োগ কৰি ইয়াত লিখিবা বিতৰণ বিধি প্ৰয়োগ কৰি। কুৱেশ্যন নম্বৰ 2 কি চাবা 10m হোল ব্ৰেকেট দিছে কি 8m + 12 ডিভাইডেড 4m + 6। প্ৰথমে আমি লিখিলো 10m 8m + 12 লিখিলো ডিভাইডেড আছে ওভার দিবা 4m + কি লিখিম আমি 6 দিম হল। এতিয়া এই 4m + 6ৰ লগত এই ওপৰৰ শাৰীটো চাবা মিলাব পাৰি নেকি বিতৰণ বিধি প্ৰয়োগ কৰি পেলাই। ইয়াত চাবা যদি আমি এই 10m ক 10m এ লিখো মাল্টিপ্লাই এটা দি পেলাই ইয়াত যদি চাবা এই 2 দি পেলাই যদি আমি ইয়াক 2 4 গুণ 8 2 6 গুণ 12 এই 4 আৰু 6 মিলি গৈছে নে ইয়াত এটা 2 কমন ললো হলনে। ব্ৰেকেটৰ ভিতৰত কি লিখিব পাৰো 2 4 গুণ কিমান হল 8 m এটা দিবা প্লাস এটা দিলো ইয়াত 2 6 গুণ কি লিখিব পাৰি 12। তলত কি আছে 4m + 6 মন ৰাখিবা এই 4m + 6 এই 4m + 6 মিলিছে কিন্তু ইয়াত কি নাই ব্ৰেকেট নাই। যদি ব্ৰেকেট নাথাকে তেন্তে কটাকটি কৰিব নোৱাৰিম। ব্ৰেকেট এটা লগাবা এই 4m + 6 আৰু এই 4m + 6ক আমি কাটি দিব পাৰো। এই 4m + 6 দি পেলাই এই 4m + 6ক কাটিব পাৰি। এতিয়া বাছি যাব কি 10m × 2 হয়নে তলত কি আছে এটা 1 তলৰ 1টো নিদিলো হয়। এই 10 2 যা কিমান হ'ব 20 আৰু ইয়াত কি আছে এটা m এটোই হল কি ইয়াৰ এনসার। কুৱেশ্যন নম্বৰ 3 কি চাবা 7p² q² হোল ব্ৰেকেটৰ ভিতৰত দিছে 22p - 6 ডিভাইডেড pq হোল ব্ৰেকেটৰ দিছে 121p - 33। ইয়াক চাবা এই ডিভাইডৰ ঠাইত আমি ওভাৰ দি পেলাই লিখি ললো। এতিয়া চাবা এই তলত আৰু ওপৰত চাবা তুলনা কৰি চোৱা ক'ত বিতৰণ বিধি আমি প্ৰয়োগ কৰিব পাৰো। ইয়াত 22p আৰু 6 আছে ইয়াত আছে কি 121p আৰু কিমান আছে 33 হল। ইয়াক যদি আমি এনেদৰে লিখো ইয়াত চাবা ইয়াক যদি আমি এনেদৰে লিখো যে 7p² q² বুলি লিখিলো মাল্টিপ্লাই দি পেলাই এই শাৰীৰ পৰা আমি যদি 2 এটা কমন লইলো কি লইলো 2 এটা যদি কমন লো তেন্তে ভিতৰত ব্ৰেকেটৰ ভিতৰত লিখিব পাৰি 2 11 গুণ কিমান হল 22 হলে 2 11 গুণ কিমান হল 22 লগত এটা p 2 3 গুণ কিমান হল 6 হল 2 ইয়াত চাবা 2 3 গুণ কিমান হল এই 6 ওভাৰ দিবা ইয়াত pq এ লিখিলো মাল্টিপ্লাই দি পেলাই ইয়াত 11 11 গুণ কিমান হয় 121 ইয়াত কিমান আছে 11 আছে হলনে মই 11 এটা আমি কমন লইলো তেন্তে ইয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিব পাৰি 11 11 যা 11 11 যা কিমান হল 121 ইয়াত আছে এটা p 11 11 গুণ 121 ইয়াত কি এটা আছে p দিবা মাইনাস 11 3 গুণ কিমান হল 33। যেহেতু ব্ৰেকেট আছে পূৰণত আছে ইয়াত গুটিকেইটা পূৰণত আছে ব্ৰেকেটত আছে তেন্তে এই 11p তলৰ শাৰী এই ওপৰ শাৰীটোৰ লগত কাটিব পাৰি। এতিয়া বাছি গল কি চাবা এই 7 × 2 বাছিল হয়নে 7 2 যা কিমান হ'ব 14 ইয়াত 11 আছে 11 এটা দিবা হল। ইয়াত চাবা আমাৰ কি আছে ইয়াত কি আছে ইয়াত আছে হল কি p² q² / pq হলনে বাই কি আছে pq। ইয়াত 14/11 দিবা ইয়াত p ঘাত কিমান আছে 2 p
p ৰ ঘাত কিমান আছে 1 তেন্তে দুটাৰ পৰা এটা গলে কিমান থাকিব এটা p মানে দুটা 2 - 1 কৰি দিয়া হ'ব ইয়াত চাবা q ৰ ঘাত কিমান আছে মাল্টিপ্লাই দিবা q ৰ ঘাত কিমান আছে 2 ইয়াত আছে 1 2 - 1 বুলি লিখিব পাৰি ইয়াত লিখিব পাৰি 14 বাই কিমান হল 11 2 ৰ পৰা 1 গলে কিমান হ'ব 2 ৰ পৰা 1 গলে কিমান হ'ব এটা p q ৰ পৰা q চাবা ইয়াত দুটাৰ পৰা এটা গলে কেইটা থাকিব মাল্টিপ্লাই q দুটাৰ পৰা এটা গলে কেইটা থাকিব এটা এই 1 নিদিলে হ'ব হল ইয়াক লিখিব পাৰি 14 বাই 11 pq বুলি লিখিব পাৰি এটো হল কি আমাৰ आंसर क्वेश्चन नंबर 4 কি দিছে বাবা 1729 xyz হোল ব্র্যাকেটের ভিতর 3x + 12 হোল ইনটু কি দিছে 4y - 24 ডিভাইডেড 19x + 4 হোল ইনটু y - 6 এটা সলিউশন দি প্লে আমি ইয়াক এনেদৰে লিখিলো 1729 xyz হোল ইনটু 3x + 12 হোল ইনটু 4y - 24 over দিদু 19x + 4 হোল ইনটু কি আছে y - কি আছে 6 হল এতিয়া ইয়াত কি কৰিম চাবা এই 19 দি প্লে 1729 ক কাটিব পাৰি নেকি চাও 19 দি প্লে কাটিব হলে 19 দি প্লে হৰণ কৰি দিও কাক 1729 ক 19 8 গুণ 9 9 গুণ 9 8 গুণ 72 72 19 9 গুণ 19 দি প্লে 9 বাৰ কৰা 9 9 গুণ কিমান হল 81 1 হাতত কিমান আছে 8 9 1 গুণ 9 কিমান হল 17 হল নে 17 2 পৰা 1 গলে কিমান নামিল 1 কিমান হল 19 19 1 গুণ কিমান হল 19 কিমান নামিল 0 তে 19 দি প্লে এটো কাটিব পাৰো কিমান বাৰ 91 বাৰ কিমান বাৰ কাটিলো 91 বাৰ এতিয়া চাবা ইয়াত আমি কি কৰিব পাৰো ইয়াত x + y + z আছে ইয়াত x + 4 আছে x + 4 কিন্তু ইয়াত এটা যদি 3 কমন লো সব কেনে কৰো আমি ইয়াত আমি লিখিব পাৰো 19 জি xyz আছে xyz এ ৰাখিলো হলে ইয়াত এটা 3 কমন লইলো কিমান কমন লম এটা 3 মাল্টিপ্লাই এটা দিলো বা 3 এটা কমন ললে ইয়াত আমি কি লিখিব পাৰো x হলে 3x যা কিমান হ'ব 3x 3 দি প্লে x ক পূৰণ কৰিলে কিমান হ'ব 3x প্লাস এটা 4 দিলো 3 4 গুণ কিমান হৈ গল 12 হল মাল্টিপ্লাই দিলো ইয়াত চাবা এই y - 6 আছে তেন্তে ইয়াত এটা 4 কমন লইলো 4 এটা কমন লইলে লিখিব পাৰো কি 4y লগত পূৰণ কৰিলে কি হ'ব 4y - 6 এটা দিলো 4 6 গুণ কিমান হৈ গল 24 তলত কি আছে আমাৰ x + 4 ব্র্যাকেট আছে ব্র্যাকেট লগাবা ইয়াত আছে কি y - 6 ইয়াত চাবা x + 4 এই আগফালে সাইন কি আছে মাল্টিপ্লাই ইয়াতো আছে মাল্টিপ্লাই তেন্তে এই x + 4 দি প্লাই আমি এই তলৰ x + 4 দি প্লাই ওপৰৰ x + 4 ক কাটিব পাৰো এই y - 6 দি প্লাই এই y - 6 ক কাটিব পাৰো না থাকি গল কি আমাৰ ইয়াত 91 xyz হলে ইয়াত থাকি গল কি মাল্টিপ্লাই 3 ইনটু মাল্টিপ্লাই কি থাকি গল 4 এই তিনিটাক মাল্টিপ্লাই কৰি দিও 91 3 আৰু 4 ক মাল্টিপ্লাই কৰি দিও 91 3 আৰু 4 ক মাল্টিপ্লাই কৰিলে কি হ'ব 91 3 যা 3 গুণ কিমান হল 3 9 3 গুণ কিমান হল 27 হলে আকৌ 4 দি প্লাই পূৰণ কৰিলে কি হ'ব 4 3 গুণ কিমান হল 12 ৰ 2 হাতত কিমান আছে 1 7 4 গুণ 28 কে কিমান হল 29 হাতত কিমান আছে 2 4 2 গুণ 8 8 2 কিমান হল 10 10 কিমান পালো 29 91 3 আৰু 4 মাল্টিপ্লাই কৰিলে কিমান পালো আমি 1092 ইয়াত কি আছে xyz ইয়াত লিখি দিবা কি xy আৰু z এটি হল কি ইয়াৰ आंसर